কি ক'লা শ্বপিঙলৈ লৈ নোযোৱা মোক কেলে হা মনত নাই বিয়াৰ আগত কি কৈছিলা মোৰ মা দেউতাৰ আগত আপোনালোকে টেনশ্যন নল'ব এই যি বিচাৰে তাকে দিম এতিয়া কি হ'ল হা ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ ক'ত শিকিছ যদি কৰিবলৈ দম নাই মই নাজানো 1 ঘণ্টাত মই ৰেডি হৈ আহি আছোঁ শ্বপিংটো আজি কৰিয়ে এৰিম শুনাচোন তুমি মোৰ কাপোৰ ধুই দিয়া নাই নেকি অফিচত কি পিন্ধি যাওঁ তোমাৰ কাপোৰ মই কেলে ধুম হা তুমি মোৰ কাপোৰ ধুই দিয়া কেতিয়াবা ধুই দিছা নেকি মোৰ কাপোৰ যি কাম তুমি নকৰা সেইটো মোৰ পৰা এক্সপেক্ট কেনেকৈ কৰিব পাৰা হা কাপোৰ ধুই দিব লাগে তাৰ বৰ মহাৰজাটো শুন মই এতিয়া হলত গৈ চবৰে আগত সুধিম আজি কি বনাম বুলি তুমি ক'বা যে আজি ভোক নাই হেভি খানা খাবলৈ আলু পিটিকা দাইলকে বনাই দিয়া বুজিলা নে বুজাব লাগিব আকৌ দিয়া মোৰ ভৰি দুখন অকণমান মাছাজ কৰি দিয়া কি কৈছোঁ মই শুনিছানে নাই দিয়া মোক চৰি কোৱা চৰি কেলে ক'ম মইতো একো কৰা নাই এটা চৰি কোৱাত তোমাৰ কি যায় হা চৰি বুলি কোৱা কোৱা বুলি কৈছোঁ নহয় নোকোৱা ন ঠিক আছে উঠ যা আজি বাহিৰতে শু তই